তো রাস্তা আপনার একদম বারে গরু ভাষার পুরা বেয়া হয়। মই রানীঘাটা যাই আছো, মোটামুটি 1-1.5 ঘন্টা লাগি যায়। কষ্ট লাগে বহুত, বহুত কষ্ট পাওঁ। গাড়ীখন প্ৰেছাৰ পৰে বহুত, আৰু ৰাস্তাখন ইমান টাইমৰ ৰাস্তা নহয় এইটো, বহুত টাইম লাগে, তেলটো খাই যায় বেছিকৈ, বেছি স্পীডত চলাব নাযায়। মোটামুটি হাইয়েষ্টৰ 40 আপত যাব নোৱাৰে, 40 আপত। ৰাস্তাটো এনেকৈ আৰু কি ক'ব, এতিয়া নবনাই আছে। বহুত দিন হ'ল মানে মনৰ কষ্টটো পাই কষ্ট হৈ আছে আমাৰ মানুহ আহিলেতো আৰু দিগদাৰী হয়। আমার এনে মাল টানার গাড়ি কষ্ট হয় আর बे लामाया डाइरेक्ट भुटान थाङो, मेन रड भुटाननि। लामाया सामथाइबारिनिफ्राय बै हाबथिनालिसिम गाज्रि। लामायाथ' बहुत गोबावानो जाबाय एसे। खस्थ'आथ' बहुत खस्थ', सौहैनांगौ टाइमाव सौहैया, लेट जायो, एकदम लासै सालायनांगौ जायो। स्पिडा हाइस्ट 20-30 बिदिल', बिनि बारा सालायनो हाया, बेबो ससेल'। रिफाइरिं बानायदोंमोन, बोसोरसेबो थाङासै रिफाइरिं बानायनाया। लास्ट टाइमा बै बोसोराव, थांनाय बोसोराव बानायदोंमोन। लामायाथ' गाज्रिथारलै अबस्थाया, बहुत खस्थ' मोनबाय जोंनि लामाया मोजां नङाना, गोबाव जाबायलै, 1 year 2 yearल' हाखायो, टाइम लायो। রাস্তাটা সামটাইবারে বলা তেনালি পর্যন্ত পুরা দিয়া আছে, মোটামুটি 1 বছরও বেশি হবার লাগছে। মোটামুটি 2 বছরমান কষ্ট পাই আছে, মোটামুটি 2 বছর আগতে অলপ বারে আছিল, এখন ডাঙর ডাঙর গাড়ি আহে, এই কারণে সব মোটামুটি 20 বাস 20-30 15 এনেকাই, এরপর আর স্পিড চলাব নাপারে। মোটামুটি 6 মাস পিছতে খারাপ হয়েছে রাস্তাটা, বানাওয়ার পিছর 6 মাস পিছর খারাপ হয়েছে।